নমঃ পাৰ্বতী পতে হৰ হৰ মহাদেৱ। ৱেলকাম বেক টু নামুজ ব্লগ আৰু সকলোকে দুৰ্গা পূজাৰ শুভকামনা যাচিছোঁ। আৰু আমি পূজা উপলক্ষে যাবলৈ ওলাইছোঁ নলবাৰী জিলাৰ বেলচৰত অৱস্থিত বিবলেশ্বৰ দেৱালয়, য'ত কোনো ধৰণৰ মূৰ্তি পূজা কৰা নহয়, নৱপত্ৰিকা কৰা হয়। আৰু আমি তালৈ আহিছোঁ, গোটেই ফেমিলি আহিছোঁ। গাঁৱৰ পৰা আমাৰ বৰমাহঁত খুৰীহঁত সকলোবোৰ আহি আছে। আমি গোটেইবোৰ ইয়াত লগ হ'ম। আৰু খুৰাহঁতে ছাগলী এটা ইয়াত দিয়া কথা আছিলে, সেইকাৰণে আজি আমি গোটেইবোৰ আহিছোঁ। আৰু আজি সপ্তমীৰ দিনাখন আহিছোঁ আমি। আৰু প্ৰথমতে আহি অকণ সেৱা কৰি লৈছোঁ। আৰু যিহেতুকে বিবলেশ্বৰ দেৱালয় বুলি কৈছিলোঁ, ইয়াত মহাদেৱৰ মূৰ্তিয়ে বেছিকৈ দেখা হৈছে। মহাদেৱৰ মানে মন্দিৰ বেছিকৈ আছে। আৰু ইয়াত বিশেষকৈ দুৰ্গা পূজা আৰু লগতে শিৱৰাত্ৰি পালন কৰা হয়। আৰু এই য'ত এতিয়া গৈ আছোঁ, ইয়াৰ ভিতৰত এটা বহুত পুৰণি শিৱলিংগ আছে, যিটো বহুত বছৰ পুৰণি। আৰু এই মন্দিৰটো কিমান বছৰ পুৰণি মানে সঠিক কোনো ক'ব নোৱাৰে ইয়াতে, তথাপি 500 বছৰৰ ওপৰ বুলি কোৱা হয়। আৰু দুৰ্গা পূজা কেতিয়াৰ পৰা হৈছে সেয়াও ক'ব নোৱাৰে কোনো, মানে বহুত পুৰণি। আৰু মন্দিৰটো সঁচাকৈ কিবা এটা ভাইব্ৰেশ্যন আছে, আহি মনৰ শান্তি এটা পোৱা যায়। আপোনালোকেও আহিব পাৰে। আৰু বহুতকেইটা মন্দিৰ আছে, লগতে বিষ্ণু মন্দিৰ, লক্ষী মন্দিৰো আছে, আৰু এখন সৰু পাৰ্কো আছে ইয়াত খেলিবলৈ। আৰু আগত এটা মাৰ্বল পাথৰেৰে নতুনকৈ মানে শিৱৰ মূৰ্তি এটা বনাই থোৱা আছে। আৰু ইয়াত ভোজনৰ কাৰণে জেগা অকণমান আছে, সন্ধিয়ালৈকে চাগে ভোজন ইয়াত দিয়া হ'ব। আৰু এয়া আমাৰ গোটেইবোৰ মানুহবোৰ আমি ইয়াত আহিছোঁ, প্ৰথমবাৰৰ বাবে আহিছোঁ ইয়াত। খুব ভাল লাগিছে। আৰু ওচৰতে পুখুৰী এটা আছিলে, সেইফালে মেলাও হৈছিলে, মেলাও চাবলৈ গ'লোঁ। যিহেতুকে দুৰ্গা পূজা আহিছোঁ, মেলা নাচালে কিবা অকণমান আধৰুৱা আধৰুৱা লাগে। যেনেকৈ পূজা বুলিলে বেলুন আৰু এয়া দেখিছে মাছ কেইটামান আছিলে সোণালী ৰঙৰ। আৰু এয়া বাণিজ্য মেলাত আহি বেলুন, জেলেপি, পেপা এইবোৰ সকলোবোৰ দেখিলোঁ। পূজাৰ যিটো আধৰুৱা ফিল হৈ আছিলে, এইটো সম্পূৰ্ণ হৈ গ'ল। পূজা বুলিলে এইখিনি ফূৰ্তি ফাৰ্তা থাকে। আৰু য'ত আমি সেৱা কৰি গৈছিলোঁ, ইয়াত দেখিছোঁ এতিয়া সাংঘাতিক লাইন আছে। সৌভাগ্যবশতঃ আমি সোনকালে আহি পাই গোটেই পূজা পাতল কৰি ল'ব পাৰিলোঁ। আৰু বৰ্তমান খুৰীহঁত ইয়াতে আছে, কাৰণ ইয়াতে এতিয়া ছাগলী যোনে যি আনিছে ছাগলী পাৰ এয়া উচৰ্গা কৰা হৈ আছে। আৰু উচৰ্গা টাইপ সকলোৱে সেৱা জনাই আছে ইয়াতে এতিয়া। আৰু সময় হ'ল আজি ইয়াৰ পৰা বিদায় লোৱা, যিহেতুকে 2 ঘণ্টাৰ বাদ যাবলৈ আছে। আমি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাই দিব। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। শেষত আকৌ এবাৰ দুৰ্গা পূজাৰ শুভেচ্ছা যাচিছোঁ। ওম নমঃ শিৱায়।